গাইজ গুড মৰ্ণিং এতিয়া 10টামান বাজিলে চাগে মই আজি গৈ আছোঁ ৰামপুৰত কিয় যাই আছোঁ সেইটো বাৰু গম পাব ভিডিঅ'টো চাই থাকিলে হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্কুলটো একদম বেয়া হৈ গ'ল চ' গাইজ আমি এটা পলিং পিছত পাই গ'লোঁ আমি এটা বাছত উঠিম জালুকবাৰী যাম ফ্ৰেণ্ডছ মই বাছ পাই গ'লোঁ এতিয়া ৰামপুৰৰ বাছত বহি লৈছোঁ ত' ভিডিঅ'টো চাই থাকা এয়া হৈছে ৰামপুৰ চক আৰু ভাইটিয়ে মোক ল'ব আহিছে ভাইটিৰ লগত বাইকত বহি ল'লোঁ চ' গাইজ ব'লক গৈ থাকোঁ চ' ফাইনেলি মই ডেষ্টিনেশ্যন আহি পালোঁ আৰু এইয়া চবকে লগ পাই গ'লোঁ হাই কোৱা চবে বাছত একদম অৱস্থা বেয়া এতিয়া এয়া খাব বহিছোঁ মাহীয়ে ভাত পানী বনাই থৈ দধি মন্থন উৎসৱত ঠগি দিবলৈ গৈছে আৰু এয়া ভাইটিয়ে চালাড বনাইছে আৰু বাকীবোৰ বাৰু মাহীয়ে বনাইছে পাপৰ দিছে ঢেৰ কিবা কিবি খাবলৈ দিছে এতিয়া আমি গোটেইকেইজনে খাবলৈ বহিছোঁ এয়া আমাৰ ভাইটি দীপাংকৰ ইয়াক মুনু বুলি মাতোঁ মৰমত লাজতে পলাই গ'ল চ' এতিয়া আমি খাম তাৰপিছত দেখাই আছোঁ ভাত পানী খাই লৈ উঠি এয়া ভাইটিৰ বাইকখন অকণমান চলাবলৈ লৈছোঁ এয়া মোৰ লাইফত প্ৰথমবাৰ চলাইছোঁ ভাইটিয়ে শিকালে বহুত বেছি ভালো লাগিছে বহুত ভয়ো লাগিছে মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ মই ভবা নাছিলোঁ যে এনেকৈ ডাইৰেক্ট চলাবলৈ পাৰিম বুলি চ' ভিডিঅ'টো চাই থাকক এয়া আমি সকলোৱে দধি মন্থন উৎসৱ চাবলৈ ৰেডি হৈ আছোঁ চ' ফ্ৰেণ্ডছ আমি সকলোৱে দধি মন্থন মহোৎসৱত যাবলৈ ৰেডি আহক সকলোকে আপোনালোকৰ লগত চিনাকি কৰি দিওঁ এয়া হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড নিৰ্মল আৰু এয়া হৈছে আমাৰ দাদা গাঁৱৰ পৰা আহিছে মহোৎসৱ চাবলৈ আৰু এয়া আমাৰ মুনু পলাই আছে লাজতে সকলো আমি ৰেডি হৈ গ'লোঁ বলক এতিয়া আমি গৈ থাকোঁ চবে হাই কৈ দিয়া কোনে কোনে দধি মন্থন চাব যাই আছা হাই কোৱা হাই বেয়া ৰ'দ দিছে আমি যাই আছোঁ দধি মন্থন চাব গৈ পাই দেখাম আৰু চাই থাকক এটা বস্তু দেখা পাই গ'লোঁ এইটো চাওক বিহুৰ বতৰ ৱাও এয়া কপৌ ফুল বহুত ধুনীয়া লাগিছে আগতে এবাৰ দেখিছিলোঁ চ' গাইজ আমি এতিয়া আহি পালোঁ ৱাও লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ বা বেলেগ মেলা লাগিছে দেই এয়া হৈছে ৰামপুৰৰ দধি মন্থন মহোৎসৱ এয়া বহাগ মাহত প্ৰতি বছৰে কৰা হয় যোৱা বছৰ বোলে 100 বছৰ হৈ গ'ল এই মহোৎসৱ পাতি অহা এয়া দেখিছে গাইজ ইমান মানুহ এইফালে গৰম এইফালে মানুহ এয়া হৈছে মন্দিৰৰ প্ৰাংগণত এয়া এনেকৈ পেণ্ডেল সাজি পেলাই ইয়াতে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে কেইদিনমান আগৰ পৰাই আখৰা কৰে সেই আখৰা শিকাবলৈ গুৰু আছে গুৰুসকলে শিকায় কেনেকৈ কৃষ্ণ অভিনয় কৰিব লাগে কেনেকৈ গোপিনী অভিনয় কৰিব লাগে তেনেকৈ কৰি পেলাই উৎসৱৰ দিনা ইয়াতে সকলো এনেকৈ গোপিনী সাজে সৰু সৰু ছোৱালীবোৰে
আৰু কৃষ্ণ বেগ ধাৰণ কৰে। তাৰপিছত বালি সুগ্ৰীৱ সেইবোৰ সকলো বেগ ধৰি পেলাই ইয়াতে ধুনীয়াকৈ অভিনয় কৰি দেখায়। ভাওনাৰ নিচিনাই হয়। এই মহোৎসৱত মই এটা কথা মন কৰিলোঁ যে কৃষ্ণ বেশত থকাজনক গাঁৱৰ সকলোৱে এই ত্ৰিজগতৰ হৰি পৰম ঈশ্বৰ জ্ঞান কৰি সকলোৱে তেওঁৰ ভৰিত ধৰি সেৱা কৰিছে, গলত ফুলৰ মালা দিছে, কোনোবাই গামোচাও দিছে, কোনোবাই পইচা দি পেলাই সেৱা কৰিছে। এনেকুৱা মানে লোকবিশ্বাস আছে আৰু। চ' গাইজ ভিডিঅ'টো চাই থাকক। ৰামপুৰত উদযাপন কৰা এই দধি মন্থন মহোৎসৱৰ বিষয়ে হয়তো মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে ভালকৈ বিতংকৈ ক'ব নোৱাৰিম চাগে, যিহেতু মই এইবাৰ প্ৰথমবাৰ এই উৎসৱ পাইছোঁ আৰু যোনখিনি মই মানে গম পাইছোঁ সেইখিনি আপোনালোকক জনালোঁ। তাৰ বাহিৰেও যদি ইয়াৰ বিষয়ে আপোনালোকে বিতংকৈ জানে তেনেহ'লে মোক কমেণ্টত জনাবচোন, আৰু ইয়াৰ লগত কি কি নীতি নিয়ম জড়িত হৈ আছে। দধি মন্থন মহোৎসৱত এনেকৈ যাত্ৰা কৰা হয়। এই যাত্ৰাত গাঁওখনৰ ডেকা বুঢ়া ল'ৰা সকলোৱে এনেকৈ ঢোল তাল বজায় আনন্দ মনেৰে বহুত ফূৰ্তি কৰে, নাচি বাগি এনেকৈ যাত্ৰা কৰে। এই যাত্ৰাত গাঁৱৰে সৰু ল'ৰা কৃষ্ণ সজাই লয়, ঢোল তাল বজাই নাচি বাগি গালত ফাকু সানি পেলাই বিৰাট ফূৰ্তি কৰা হয়। বিৰাট ভাল লাগে চাই পেলাই এইবোৰ। আপোনালোকে কোনোবাই যদি চোৱা নাই তেনেহ'লে অহা বছৰ যাব আপোনালোকে বহাগ মাহত আৰু এই উৎসৱ চাব, বিৰাট ভাল লাগে। উৎসৱৰ পৰা আহি পেলাই আমি অকণমান ওলাই আহিলোঁ। মই পথাৰ বিৰাট ভাল পাওঁ, সেয়েহে অকণ পথাৰ চাবলৈ ওলাই আহিলোঁ। এতিয়া ভাত পানী খাই শুম আৰু।
ব্লগ বনাই পেলাই ৰাতি ইমান বেছি ভাগৰ লাগিল ৰাতি আৰু একো ব্লগ নবনালোঁ আহি পেলাই ডাইৰেক্ট বাৰ ৰুমত আহিছোঁ ৰুমৰ অৱস্থা নাই ইয়াতে আহিলোঁ আৰু ভাত পানী খাই থৈ গৈছোঁ তো এতিয়া মই ঘৰত যাব লাগিছোঁ এতিয়া ভাত পানী খাই ৰেডি হৈছোঁ ঘৰত আমি এতিয়া ঘৰত যাওঁ ফুৰিলেও ব্লগ